কেছটো কি গাইছ মানে আজিলৈ গাড়ী চলোৱা দেখা নাই লগৰে হয় কিন্তু আজি হঠাৎ নকৰোঁ হঠাৎ পাৰিম বুলি কৈছে চাওঁচোন কি পাৰে নৰে। হে গাইছ নমস্কাৰ, মই হিৰক। আজি অদ্ভুত জাগা এটাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ বাঁহৰ তলৰ পৰা। আৰু এতিয়া মানে কথাটো হ'ল বহুত গৰম। আমাৰ লগৰ কেইটা মানে বৰশী বাই আছে, কেইটামান নহয় গোটাই মখা মোক বাহিৰে মোকো মাতিলা, তাকে আহিলোঁ। এইটো পুখুৰী বহুত ডাঙৰ পুখুৰী আমাৰ ঘৰৰ আগফালে। সেইফালে বৰশী বাই আছে, সিহঁতে কেইটা মাছ পাইছে চাম। কেইটা মাছ পাইছে চাওঁ। মাছ এটা পোৱা নাই কি অহা মানুহবোৰ বহুত ডেঞ্জাৰ জেগা। এই তাতে যাম এতিয়া, সেই তাতে হেৰিহঁতৰ কেণ্ডেলৰ তাতে ৰু গাইছ। সিহঁতে বোলে ইয়াতে এটাও নাপালা। এইটো জীয়াল পুখুৰী আনে, এতিয়া বৰ্তমান মাছ দিয়া নাই ইয়াতে। এতিয়া আমি যাই আছোঁ বেলেগ এটা জেগাত, তাতে যাই কেনে দেখাই আছোঁ কি বস্তু এইটো। মাছ দিলেহে পাবি ইয়াতে। তাৰ লাগিছো জোতাত লাগিছো এইটো মামী দাস জোতাত লাগিছো এইটো বহুত ফেইলাৰ হৈছে। এতিয়া আমি বেলেগ এটা জেগাত যাই আছোঁ, তাতে খুব বুম মাছ আছে। যৌ আহ আনিছো নাই মাছটো দেখা জুম কৰি দিম ৰ এইটো মাছ গাইছ। আহি কি পালা তাৰপিছত কেনেকুৱা চলি ভালনে? অঁ বঢ়িয়া। এইটো এটা প্ৰেম হৈছে ইয়াৰ, এইটো নে বম চিগা মাছটো দেখা নে কয় নে এইটো কৈ বুম কৈ বেছি। তাৰপিছত মই আগতে ক'ব লাগে নে, আগতে এইবিলাক ইমান পক্কা ফিটিং কৰি নাছো নহয়। তই এতিয়াই মাছ পাই আছ নে? এটা বম মাছ আছে গাইছ। আৰু বহুত ৰ'দ আৰু ৰাস্তাটো নাচাকিয়া, ৰাস্তাটো মানে বনাব, গাড়ী এখন গেলি একে অৱস্থা নাই। মামী দাস অসভ্য বালি এটা সীমা আছে, এই মনে থাকিব দিছি। ৰ ভালটো নহয়, এই দুটা আৰু পাগলা আহি গেল। দুটা নহয় তিনিটা আহিছে। এতিয়া কোন কলেজৰ নাম লগাব যাবি? তাৰ পৰা হেৰি হ'ল ট্ৰেন্সফাৰ হ'ল। এই ৰ'দত এহঁতে গাইছ ক'ত মৰি যায় পঢ়া শুনা কৰোঁতে। ক'ৰ কলেজত নাজত এই বৰশী বাই চাই আছোঁ। তেতিয়া তোৰ যায় আহিবি নে কি লাগি নেনে পালা বোলে গাইছ। মস্ত ডাঙৰ হ'ল এটা, কিন্তু মানে পানীত পৰিল নে কোন দেখাই আছো ধুনীয়া চাই গমে মাৰ মগাটো কি অৱস্থা মাছ দেখা মাছে দেখা নাই এতিয়ালৈকে। এই গাইছ কৈ মাছ কি ধুনীয়া ফ্ৰেছ মাছ হাজিৰা মিলছি আজি হাজিৰা মিলি গেল। লোকেশ্যনটোত যদি লাগে বৰশী বাবা সেই ভালটো নহয়। এইটো লোকেশ্যনটো কৈ আছোঁ। এইটো আগফালে এইটো 500 মিটাৰ হাপামৰা চক, এইখন হাপামৰা ফিল্ড। এই দুটা মাথৰি আছে, এইফালেদি কি হাইস্কুলত যাব পাৰি, এইখিনিতে আছে। আৰু ইয়াত চাইনবোৰ্ড আছে, ইয়াতে বৰশী বাই আছোঁ। কেনেকুৱা ফাল্টু দেখিছা নে গাইছ। ইয়াতে বৰশী বাই আছে, শিলগুটি মাৰছি। ইমান ফাল্টু কিয়া জন্মগত হা খুন্দিলো এটাওতো বা নাই। মোৰ বা আহিছা মোবাইল চাওঁ, কি মোবাইল চলাই আছা? আইফোন 15 Pro Max। এইফালে সিহঁতৰ কাজিয়া লাগি গ'ল কিবা মানে সেই আৰু আমাৰ ইয়াতে মানে বৰশী চৰশী বহাৰ পৰা বহুত ধুনীয়া জেগা আছে নে মামী? মই বাইকখন ল'ম এতিয়া। এইবিলাক জেগাত মানে বহুত মাছ পায়। এই চাব পাৰে বাঁহৰ তলৰ এইফালে দি পুনি। আৰু ইউটিউবত বহুত দিন মানে কি গেপ কৰি ভিডিঅ' দি আছোঁ। এতিয়া মই ভাবিছোঁ কণ্টিনিউ ভিডিঅ' কৰিম, আপোনালোকে চালেই বনাম আৰু সেইটোৱে। আৰু দে চাই থাকক, দেখাই আছোঁ। জাগা চেঞ্জ কৰি আছোঁ আমি এতিয়া। আজি মিলছি এতিয়া। তাৰপিছত এটাই বদ্ধিৰে চেয়া জেগা এটা বাম। এতিয়া আমি বৰশী ইয়াত আহি আছে, এতিয়া চাই থাকক, দেখাই আছোঁ। একদম অপেন মাছ তোলা ভিডিঅ' দেখাই আছোঁ। কি বস্তু এডাল দেখে দি দাঙি দেখে দি এইডাল আমাৰ অসমীয়া এডাল কেঁচু, এনেই কেঁচে বুলি কওঁ আমি। বেয়া বস্তু নহয় বাৰু, এইটো মাটি খাই, কিন্তু মানুহে বহুত ঘিণ কৰে এইটো বস্তু। আমি খাই ভাল পাওঁ। এইবাৰ ইয়াতে আমি বৰশী পাম।
এইফালে 15 আগষ্ট টিম আহি আছে 15 আগষ্ট আগতে ইণ্ডিপেণ্ডেন্স ডে ফুটবল ক'ত যাব কৈছো হা অলপ টাইম ন অলপ কথা পাতিব লাগিব তোৰ লগত তোৰ কি দোকান ফাষ্টফুড দোকান আছে নাই বিয়া নকৰ দিছে আগতকে নাই কি কিয় ৰাখিব তোৰ দেউতাই গাড়ী লৈ গৈছে তোক চাইকেল লৈ গৈছে দিছি চলি দে বাবা যা 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 বৰ ধুনীয়া এটা জেগাত আছোঁ আজি বম গৰম মানে চশমা নিপিন্ধিলেই মই নৰোৱে ইমান মানে হেৰি লাগি যায় এনে ক'লা তাতে আৰু ক'লা হ'ব লাগিব এটা বাই আছে চিকাৰ মাছটো খাৱাতকৈ বাই বেছি ভাল লাগে হয়নে নহয় কৈছে না একদম বাই বহুত ধুনীয়া লাগে আৰু এনেই নৰ্মেল ভিডিঅ' এটা বনাই দিলোঁ ঘৰত এনেই আছিলোঁ অপেন পূৰা একদম আনকাট ভিডিঅ' হ'ব পূৰা দেখাই আছোঁ পাৰা নে নহয় ভালকৈ কওঁ নহয় গাড়ী আনিব দি পেলাই পাৰা যদি ইফালে এটা পাৰে আনিব পাৰিবি 500 বেগ নাই হা এই নাই ইয়াক আনিব হাতটোক মই চলোৱা দেখা নাই ক'তো নুশুনিবি আকৌ হ'লেও মই এটা চাই থাকিব লাগিব কেছটো কি গাইছ মানে আজিলৈ গাড়ী চলোৱা দেখা নাই লগৰে হয় কিন্তু আজি হঠাৎ নকৰোঁ হঠাৎ পাৰিম বুলি কৈছে চাওঁচোন কি পাৰে নৰে চলাবা হ'লে গাড়ীখন বেয়া হৈ আছে মোৰ ভয়ো লাগে দেচোন হ'লেও চাওঁ আগৰ বেগ লাগে ঘপকৈ মাৰি নেবি হ'লেও নতুন শিক্ষা ভয়ো লাগে দেচোন ভাই ক'ত কি কৰা দে যা আগত দিকে দে একো নহয় যাব পাৰিবি দে যা 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 লাল এৰি দে যা 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 না বাচি দে এংকে পাৰিবি তেলে বৰশী পৰা আমাৰ গেং গাইছ ভাল মাল এটা উঠাই দিছে নে এইটো চাওঁ কি প্ৰকাণ্ড কৈ চাওঁ এইটো মিনিমাম এনেকুৱা যদি 7টা হয় 1 পোৱা হ'ব আজি বনি গৈছা চিকাৰত বাই থাকিবি আমি যাওঁ এই আগৰ পৰা আহিম এই চাওক গেল কি মাল উঠাই দিছে দেখিছে নে গাইছি এই তাতে নেনে এটা বৰশী পাব গৈছে মানে একদম যাবা তাতে উপায় নাই বহুত বেয়া অৱস্থা আৰু ইফালে সিহঁতে খবৰ পোৱাৰ লগে আহিল এইটো গধুৰ গড়ে আছে সিহঁতে কলেজত গৈছিল কলেজৰ পৰা আহিল গাইছ ভিডিঅ'টো আজি ভিডিঅ'টো ইমানেই আছিল যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাই বাই নেক্সট ভিডিঅ'ত লগ পাম বাই বাই